হাই গাইজ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি হৈছে 15 আগষ্ট, মানে স্বাধীনতা দিৱস। আৰু মই যাই আছোঁ মিউনিচিপালিটি ফিল্ডত, তাতে স্বাধীনতা দিৱস উদযাপন কৰিছে। তো বলক মোৰ লগত দেখুৱাম আজি স্বাধীনতা দিৱসৰ কি কৰে তাতে চাই থাকব। আৰু মই এতিয়া চাইকেল চলাই যাই আছোঁ। টাইম বেছি হোৱা নাই, 7টা বাজিল। তো আজি ৰাতিপুৱা উঠিছোঁ। তো বলক মোৰ লগত। शुभ नामे जागे, तब शुभ आशीष मागे, गाहे तब जय गाथा। जन गण मंगल नायक जय हे, भारत भाग्य विधाता। जय हे, जय हे, जय हे, और दो क्या Happy Independence Day to all. আপোনালোক সকলোলৈকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। এই শুভ ক্ষণত জাতিৰ পিতা মহাত্মা গান্ধী আৰু দেশৰ স্বাধীনতা সংগ্ৰামত জীৱন পণ কৰা অজ্ঞাত স্বাধীনতা যুঁজাৰু সকলোলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈ অসমত ধৰি উত্তৰ পূৰ্বাঞ্চল ৰাজ্য বিশেষ বৰঙণি আগবঢ়াইছিল। অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী 10 কোটি 15 লাখ টকা আগবঢ়োৱা হয়। বানপানীত ঘৰ ভঙা হোৱা 309 পৰিয়াললৈ 1 লাখ টকাই মুঠ 3 কোটি 9 লাখ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আগবঢ়োৱা হয়। সেইদৰে কোভিড হৈ থাকিব নোৱাৰোঁ। পৰিৱৰ্তিত সময়ৰ লগত খাপ খোৱাই আৰু অদূৰ ভৱিষ্যতৰ সমভাৱীয় প্ৰয়োজনীয়তাসমূহৰ অনুধাৱন কৰি আমাৰ নেতৃত্বত আছে মহিদুল ইছলাম আৰু শেষত এয়া বেণ্ড পৰিৱেশন।
76 সংখ্যক স্বাধীনতা দিৱসৰ পেৰেডত অংশ লোৱা দলসমূহক বৰপেটা জিলা প্ৰশাসনৰ তৰফৰ পৰা এতিয়া আমি বাইকৰ দ্বাৰা দুঃসাহসিক কলা প্ৰদৰ্শন অমৃত মহোৎসৱ উপলক্ষে বৰপেটা আৰক্ষীৰ উদ্যোগত জিলাখনৰ সকলো থানা এলেকাত বাইক শ্ব' প্ৰদৰ্শনৰ জৰিয়তে অৰ্কৰ তিৰংগাৰ বাণী প্ৰচাৰ কৰি